নমস্কাৰ আজি এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু আপোনালোকে গমেই পাইছে যে আজি আমাৰ কন্টেন্টটো কি হয় আজি কন্টেন্টটো হৈছে যে তুলনা আমি সকলোৱে জানো আৰু বিভিন্ন সময়ত আমি শুনো যে আমি কেতিয়াও নিজকে অন্য ব্যক্তিৰ লগত তুলনা কৰিব নালাগে কিন্তু কিয় আপোনালোকৰ পৰা প্ৰশ্ন হয় নে যে কিয় আমি অন্য ব্যক্তিৰ লগত নিজকে তুলনা কৰিব নালাগে আজি সেই সম্পৰ্কে কথা পাতিম মই নিজে ব্যক্তিগতভাৱে এটা কথা বিশ্বাস কৰোঁ যে প্ৰত্যেকজন ব্যক্তিৰ লগত এনে কিছুমান গুণাগুণ থাকে বা এনে কিছুমান বৈশিষ্ট্য থাকে যিবিলাক বৈশিষ্ট্য তথা গুণাগুণৰ বাবে আমি এজন ব্যক্তি অন্যজন ব্যক্তিৰ লগত নিমিলো অমিল হৈ পৰে আমাৰ মাজত পাৰ্থক্য আহি পৰে আৰু এই পাৰ্থক্যবোৰে আমাক ইউনিক কৰি তোলে আমাক এটা নিজস্বতা প্ৰদান কৰে মানুহে যেতিয়া নিজৰ নিজস্বতা হেৰুৱাব বা নিজৰ বৈশিষ্ট্যাৱলী ধৰা নিজৰ গুণাগুণক আওকাণ কৰি নিজক অন্য ব্যক্তিৰ লগত তুলনা কৰিব মই ভাবোঁ তেতিয়া মানুহৰ মাজত যিটো নেতিবাচক যিটো ভাৱধাৰা সেই ভাৱধাৰাটোৰ সৃষ্টি হ'ব উচ্চ নিচ যিটো মনোভাৱ সেই মনোভাৱটোৰ সৃষ্টি হ'ব সেয়েহে প্ৰত্যেকজন ব্যক্তিৰ এটা দায়িত্ব যে তেওঁলোকে নিজক বুজি পায় যাতে নিজক বুজি লৈ নিজৰ যিখিনি উইকনেছ আছে বা নিজৰ যিবিলাক গুণাগুণ আছে তাৰ ওপৰত কাম কৰিব পাৰে আৰু তেতিয়াহে এজন ব্যক্তি ডেভেলপ হ'ব তুলনা কৰিলে কি হয় কম বেছি এটা পৰিমাণ আহি পৰে আৰু মানুহক কোনোবাই তুলনা কৰিব পৰা মানুহ কোনো বস্তু নহয় হয়নে গতিকে মানুহক তুলনা কৰিব পৰা ই কোনো বস্তু নহয় মানুহৰ লগত এনে কিছুমান শক্তি আছে যিবিলাক শক্তিৰ জৰিয়তে আজি মানুহ কি হয় জীৱশ্ৰেষ্ঠ হয় আৰু মই ভাবোঁ মানুহে এইটো বস্তু প্ৰত্যেকজন ব্যক্তিয়ে তাক উপলব্ধি কৰা প্ৰয়োজন যে মানুহ জীৱশ্ৰেষ্ঠ হয় আৰু জীৱশ্ৰেষ্ঠ হিচাপে মানুহে আজি কি কাৰণে জীৱশ্ৰেষ্ঠ হৈছে মানুহৰ লগত এনে কিছুমান আছে বৈশিষ্ট্য এনে কিছুমান গুণ আছে যিবিলাক আমাৰ বস্তু আছে বা অন্য পৃথিৱীৰ যিবিলাক আমাৰ এনিমেলছে হওক জীৱ জন্তুৱে হওক সেইবিলাকৰ পৰা মানুহ কি হয় পৃথক হৈ পৰিছে গতিকে আহক আমি সকলোৱে নিজক বুজি পাওঁ প্ৰথমতে তাৰপিছত নিজৰ যিখিনি উইকনেছ আছে তাৰ ওপৰত কাম কৰোঁ আৰু নিজক ডেভেলপ কৰোঁ নট কম্পেয়াৰ ইয়ৰ চেল্ফ টু আদাৰ